নমস্কাৰ ফ্ৰেণ্ডসকল, কি খবৰ আপোনালোকৰ? আকৌ এটা নতুন গানৰ আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ সিঙৰ এটা নতুন গান আহি আছে। গানটোৰ নাম কি, গানটো আপোনালোকে কেতিয়া শুনিব বা কোনটো টিপছৰ জৰিয়তে ৰিলিজ দিব, এই সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। ফ্ৰেণ্ডসকল, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ সিঙৰ আহিবলগীয়া গানটোৰ নাম আছিল ৰৈয়া ৰ। গানটো মোৰ হাতত তুমুৰটো আছে, প্ৰথমতে শুনিব আহকচোন। তুমি হবা যিদিনা মোৰ, মই তোমাৰে হম। জোনাকত বহি লৈ ফুল তৰাকে চাম। তুমি আহো কলে ঐ জোনাক সৰিব, পগলা মৰমবোৰ ঢৌ খেলিব। তুমি চকুৱে দি হৈ বুকুতে ৰোৱা কেনেকুৱা প্ৰমোটো শুনি কেনেকুৱাকৈ মোক কমেণ্ট এটা কৰি জনাব। আপোনালোকৰ মাজলৈ নতুন বছৰ পহিলাতে আহি আছে ৰাকেশ সিঙে নিজৰ ইউটিউব চেনেলৰ জৰিয়তে শুনিবলৈ পাব। গতিকে আপডেটটো শুনি কেনেকুৱা পাইছে মোক কমেণ্ট এটা কৰি নিশ্চয় জনাব। যদি ভাল পাইছে ভিডিঅ'টো লাইক এটা কৰি দিব, যেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ, জয় আই অসম।